আজি সকলোৱে থিয়েটাৰ চাব আহিব বাৰু নমস্কাৰ সকলোকে মোৰ অন্যতা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগত জনাইছো মই দিব্যশ্ৰী বৰা আপোনালোকে চাই আছে আছামৰ দিব্যশ্ৰী আজি মানে আমাৰ দেৰগাঁৱত আমাৰ এখন বাটৰ নাটক আছে গতিকে আমাৰ উদ্বোধন কৰিব আমাৰ মৰমৰ যতীন বৰাই গতিকে আজি সকলোকে আহিব আমাৰ নাটক চাবলৈ দেৰগাঁও চাৰিআলিত আপোনালোক আহিব আশা আছে আৰু আমাৰ আশীৰ্বাদ কৰিব যাতে আমাৰ আজি এই বাটৰ নাটকখন ভালে কুশলে যায় আমাৰ বাটৰ নাটকখন লিখিছে দীপক কুমাৰ কলিতা আৰু পৰিচালনা আমাৰ ছাৰ আমাৰ গুৰু হিমন্ত ফুকন ছাৰ আপোনালোকৰ আশীৰ্বাদ কৰিব আৰু আহিব আমাৰ নাটকখন চাবলৈ দেৰগাঁও চাৰিআলিলৈ নাটকখন বহুত ভাল টপিকৰ ওপৰত লিখা হৈছে আৰু নাটকখনৰ নাম হ'ল পৃথিৱীৰ অসুখ সো চাবলৈ আহিলে ভাল পাম আৰু আমাৰ চিনাকি কৰি অহা অবিনাশ আমি পুৰা সাজু হৈছো আপোনালোক সাজুনে আমাৰ নাটক চাবলৈ আজি বিয়লি আহিব আমাৰ ইয়াত দে কোৱা কি কেৰে কোৱা আহিব আজি সকলো ই কথা শুনি নুশুনি নই ভাল নাটক হ'ব মানে বৰ্তমান পৰিস্থিতিৰ লগত এখন খাপ খোৱা নাটক হ'ব একদম সকলোৱে চাব আৰু তেতিয়ালৈ চাগে ব্লগটো কি আপলোড নহ'বগে তুমি দেখুৱাই দিবা আপোনালোকক এতিয়া গম পাব গোটেই মেছেজটো মানে আৰু এতিয়া আমাৰ বাকী আমাৰ নৰ্থ ইষ্ট থিয়েটাৰ একাডেমীৰ নতুন ছোৱালী আছে আপোনালোকক চিনাকি কৰাই দিম এজনী আমাৰ আহিছে নতুন এজনী ছোৱালী এজনী আমাৰ আগৰ পৰাই আছে এজনী আমাৰ আগৰ পৰাই আছে এজনী আমাৰ আগৰ পৰাই আছে এই চগুৰা এইজনী আমাৰ নতুনকৈ আহিছে এহেঁতকতো দেখিয়ে থাকে আৰু এইজনী আমাৰ ছাৰৰ ছোৱালীজনী আপোনালোকে হয়তো চিনি পাইছে মোৰ ব্লগত দেখিয়ে থাকে গতিকে আপোনালোকে চাই থাকিব আমাৰ ভিডিঅ'টো সেইকলৈকে চাই দিব আৰু যে বাটনাৰ কি কৰোঁ কেনেকৈ নহয় বাটনাৰ আপোনাক সকলোকে দেখাবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো সেইকলৈকে চাই দিব আৰু আপোনালোকে মই কৈছোঁ আমাৰ মৰমৰ যতীন বৰা দা আহিব আমাৰ নাটক চাবৰ কাৰণে গতিকে আপোনালোকে ভিডিঅ'টো চাই দিব অলপ দেৰিকৈ আমাৰ আৰম্ভ হ'ব এতিয়া আমাৰ ৰিহাৰ্চেল চলি আছে এইফালে সকলো ৰিহাৰ্চেল চলি আছে আৰু এইফালে মানুহ দিনো হৈছে মানুহ মানে প্ৰায় হৈছে বহুত মানুহ হৈছে মানে এতিয়া ভয় লাগিছে আমাৰ কি হ'ব মানে আজিলৈকেতো বাটৰ নাটক এনেকৈ কৰি পোৱা নাই আজি প্ৰথম কৰিম এই জুয়ে সকলো পৰি নিব কি জুই জুই বুলি যেনেকৈ চিঞৰি আছিলে মই মিছাতে দৌৰি গুচি দিন পাছত যে সেই জুই কুৰাই আমাকো দহিবহি এই চিন্তাই তহঁতক অলপ চিন্তিত কৰা নাই নে নকৰে এই পৃথিৱীৰ অস্তিত্বৰ কথা ভাবিবলৈ এওঁলোকৰ হাতত অলপো সময় নাই আৰু সেই কাৰ্বন ডাই অক্সাইড গেছ এই মহাকাশলৈ গৈ অজন স্তৰত আঘাত সানিছে ফাইনেলি আমাৰ নাটক শেষ হৈ গ'ল এইফালে আমাৰ যতীন দা আছে এইফালে গোটেই মানুহ আছে এইফালে দেখিছে ভিৰ লাগিছে আৰু ফটো চটো মাৰি ধুনীয়াকৈ আমাৰ নাটক এতিয়া শেষ হৈ গ'ল এইফালে আমাৰ ভাল হৈছে আজি সকলোৱে থিয়েটাৰ চাব আহিব বাৰু নাটক সকলোৱে শেষ হৈ গ'ল কাঞ্চা হোটেল আমি খাব গৈ আছো তাতে যতীনবাৰ গৈ অলৰেডি পালে কাঞ্চাও এইফালে চাওক এই গোটেই লাইন পাতি গৈছে ৰাস্তা না হ'বা কিবা পাৰ্টি এইটো আৰু এতিয়া আমি খোৱা জেগা পাইছোঁ আমাক য'ত খাবলৈ দিছে মানে ইয়াত আমাৰ ইয়াতে আমাক খাবলৈ দিব আজি ইফালে যতীন দা বহি আছে আমাৰ এতিয়া আমি নাটক চাটক কৰিলোঁ ধুনীয়াকৈ খাই মেলি আহিলোঁ যতীন দাও গ'লগৈ যিটো থিয়েটাৰ আছে আৰু এতিয়া আমি গৈ আছোঁ আকৌ আমি যোৰহাট যাম যোৰহাটত গৈ আমাৰ এতিয়া নাটক চাম বাকী কি হয় আৰু দেখাম আৰু হয় তুমি নাট্য দিৱসৰ শুভেচ্ছা জনালা খবৰকে দিছিলে আজি বিশ্ব নাট্য সকলোকে বিশ্ব নাট্য দিৱস উপলক্ষে আমাৰ বাটৰ নাটক আছে আপোনালোকে চালে শুভকামনা জনাইছোঁ প্ৰত্যেকগৰাকী নাট ভাল পোৱা লোকলৈ আন্তৰিক অভিনন্দন নাটক জিন্দাবাদ মানে নাটক হৈছে আমাৰ প্ৰাণ আমাৰ আত্মা সকলোকে কি বুলি কয় এতিয়া আমি মানে বাইকখন থৈ আকৌ আমি যোৰহাট যাম যোৰহাট আমি নাটক চাম ব'লক আমি আগতে আমি নাটক কৰিছিলোঁ বাকী
এই চুকতে কৰিছিলোঁ আমি নাটকখন এতিয়া আমি ছাৰৰ ঘৰত গৈ আছোঁ আমি বাইক চাইক থৈ আহোঁ তেনেকৈ ভাল লাগিলে এটা লাইক কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব গতিকে আজিলৈ মানে বাই বাই টাটা গুড নাইট থেংক ইউ